হেল্ল' গাইজ, আপোনালোকৰ খবৰ ভালনে? নাজমিন লাইফ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা সময়ত ছোৱালীজনীৰ লগত কোন এইটো কচোন, মা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, লাইক কৰি দিব দেই। গুড মৰ্ণিং। ছোৱালীজনী আৰু মই শুয়ে আছোঁ। তাৰপিছত ৰাতিপুৱা উঠি কামত লাগি গ'লোঁ। তাৰপিছত চেও এটা ভাজিছোঁ, বাপেকেট অলপ ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। তাৰপিছত কেৰাহী এটা বহাই দিছোঁ, তাত পানী দিছোঁ। জোখ অনুমতে পানী অকণমান দিছোঁ, অকণমান নিমখ দিছোঁ। তাত 4 চামুচমান চেনি দিম। যেতিয়া ভক-ভকাই উতাল আহিছে, তেতিয়া চেৱাইখিনি দিম। এতিয়া চেৱাইখিনি দিলোঁ। ভালদৰে লৰাই দি থাকিম কিছু সময়লৈকে, যেতিয়ালৈকে পানীটো শু নাযায়। জোখ অনুমতে দিছোঁ কাৰণে যেতিয়া পানীটো শু যাব, চেৱাইখিনিও হৈ যাব। এইটো পেকেট চেৱাই হয়, সেইকাৰণে অকণমান বেছি সময় লাগে। পানীখিনি গোটেইখিনি শু গ'ল। খাবৰ বাবে ৰেডি। ফাৰ্ষ্ট ছোৱালীজনীক বাপাকে খুৱাইছে, 2 এৰাল মুখত দিছে। চেনি দিয়া গৈছে যে তাই খাই ভাল পাইছে। কথিত লিখিত মোৰ দুয়োটা আহি যায়, কিনো কম। এটা ক'ব খোজো, ক'ব নোৱাৰো এটা ভাষাকে, দুয়োটাই আহি যায় মুখত। কি কৈছা? তাৰপিছত আমাৰ 2জন মানুহৰ ইমান বাচন, গোটেইখিনি মাজা হৈ গ'ল। পাপাকৰ লগত খেলি আছে, মই অকণমান ৰেকৰ্ড কৰি ৰাখিলোঁ। চিধা হৈ থাক, চিধা হৈ থাক, চিধা হৈ থাক। লাহে লাহে অ'ত ধৰি কিনে থিয় দিব পৰা হৈছে এতিয়া। মোৰ 3টা ব্লাউজ যেন আপোনালোকক দেখালোঁ। ভাল লাগিলে আপোনালোকে এনেকৈ বনাই ল'ব পাৰে। পূজা বুলি আপোনালোকক দেখালোঁ। এইটো এটা ডিজাইন হয়, মাজত গোল দিয়া হৈছে, পাইপিং লগোৱা আছে, ওপৰত এটা বুটাম লগোৱা হৈছে। লেগ হয়, আপোনালোকে পেডত দিব, পেড লগালে ভাল হয়। এইটো এটা ৰেড হয়, ইয়াতেও গোল দিয়া হৈছে, কিন্তু ইয়াতে ফিটা দিয়া হৈছে পিছত। এনেকৈ দিলেও ভাল লাগে। মই আপোনালোকক পিককেইটা দিছোঁ চাইডত লগাই। এইকেইটা হৈছে মাছ। এতিয়া মই বাচি কিনে বনাম। বাচা হৈ গ'ল।
এটা হালধি দিলোঁ, নিমখ অকণমান দি কিনে এতিয়া ভালদৰে সানিছোঁ গোটেইখিনি। তাৰপিছত তাৱা এখন দিছোঁ, যেতিয়া গৰম তাত মিঠাতেল দিলোঁ, দি কিনে ভালদৰে লৰাই দি আছোঁ। এতিয়া লৰাই মানে এনেকুৱা ঘূৰাই দিছোঁ গোটেই তাৱাখনতে লাগিবলৈ। তেলখিনি উজাল আহি গ'ল, তেতিয়া এইখিনি মাছখিনি দিছোঁ লাহে লাহে, সৰু মাছ। আৰু ছাইডবিলাক ইগন'ৰ কৰিব, তাতে মই নহৰু আৰু পিঁয়াজ কাটি আহিছিলোঁ, সেইকাৰণে তেনেকুৱা হৈ আছে ছাইডত। মাছখিনি এটা এটাকৈ এনেকৈ দিছোঁ। মই তেলত ফ্ৰাই নকৰোঁ, মই খোলাত দিওঁ প্ৰায়ভাগে মাছ, কিন্তু মাছ কেঁচাই খাব নোৱাৰোঁ মই, সেইবাবে এনেকৈ খোলাত দিলোঁ আধা আধা। বহুত তেলত ফ্ৰাই কৰিলে মাছ খাই ভাল নালাগে, সেইবাবে মই এনেকৈ খাওঁ। বহুত তেল খোৱাটো ভাল নহয়। মাছখিনি এতিয়া এটা এটাকৈ ওলোটাই দিম, এটা এটাকৈ মানে এনেকৈ দিছোঁ গোটেইখিনি, ভালদৰে ওলোটাই দিম। দুইটা চাইড হ'বলৈ। আৰু আপোনালোকে ভিডিঅ' চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আপোনালোকে, তেতিয়াহে মই আগলৈকে ভিডিঅ' দিবলৈ ভাল পাম, ভাল লাগিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, লাইক কমেণ্টো কৰিব। এতিয়া মাজত যিখিনি তেল আছিল সেইখিনি এনেকৈ ঘূৰাই দিছোঁ। কেমেৰাটো এনেকৈ লৰি আছিলে, লটং বটং হৈ আছে এইবাবে। মাছখিনি খোলা দিয়া হৈ গ'ল, এতিয়া আকৌ ইফালে জুইটো কমাই দিছোঁ। জুইটো কমাই দিছোঁ, দি কিনে কেৰাহী বহাই দিম এতিয়া। কেৰাহী বহাই দিলোঁ। বাকীখিনি কেমেৰাটো অফ হৈ থাকিল, বাকীখিনি ৰেকৰ্ড কৰাই নহ'ল, সেইকাৰণে মাজৰ পৰা আকৌ অন কৰি কিনে আকৌ দেখাইছোঁ। আপোনালোকে বেয়া নাপাব, বাকীখিনি কেমেৰাটো অফ হৈ থাকিল। এতিয়া ঢাকনি লগাই দি কিনে সিজাই থাকিম। তামাম গৰম লাগিছে, একদম ঘাম বৈ গৈছে। আকৌ ঢাকনিখন গুচাই দিলোঁ, দি কিনে আকৌ লৰাই দিম। এতিয়া ভালদৰে লৰাই দিম। এটা মান ধনিয়া আৰু এটা কেঁচা জলকীয়া দিয়া গ'ল, 3টা জলকীয়া দিছোঁ। আকৌ লৰাই দিম ভালদৰে।
আজি তৰকাৰী হৈছে বিলাহী, আলু, মাছ। আৰু লগতে চেং মাছ পোৰা আছে। আকৌ ঢাকনি লগাই দিলোঁ। ঢাকনি গুচাই দি কিনে এইবাৰ পানী দিলোঁ আকৌ। অকণমানকৈ পানী দি কিনে সিজাম। তৰকাৰীখন হৈ গ'ল, মাছো দিলোঁ ইয়াতে। এতিয়া ভালদৰে উতল আহিলে নুমাই থৈ দিম। তাৰপিছত এয়া চেং মাছ পোৰা আজি বনাম, গতিকে চেং মাছ পুৰিছোঁ। মই চেং মাছকেইটা বাছি লৈছোঁ আগতে। পুৰা হৈ গ'ল। ইয়াতে পিঁয়াজ, চেং জ্বলা, মাছ পুৰা হৈ মিঠাতেল, গ'ল। নিমখ গোটেইখিনি দিয়া হ'ল। তেওঁ ভৰ্তা কৰিব, মই নকওঁ। তাৰপিছত মাজৰ কটাকেইডাল পেলাই দি কিনে এনেকৈ লোৱা গৈছে। এয়া হৈ গ'ল পিটিকা। বহুত মজা হৈছিলে এনেকৈ খাবলৈ।